নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে চাই আছে আমাৰ চেনেল মজা ফেমিলি। তো এইটো আমাৰ ফাৰ্ষ্ট ব্লগ হয় আৰু আপোনালোকক দেখুৱাম চেৰাপুঞ্জী আপোনালোকে কেনেকৈ কম খৰচত আপোনালোকে ঘূৰি আহিব পাৰে। আৰু যদি আপোনালোকে কমৰো কম খৰচত যাব বিচাৰে, নিজৰ গাড়ী নাই, তেতিয়াহ'লে আপোনালোকে বাছত যাব পাৰে STCৰ ফালৰ পৰা। আৰু এইখনেই হয় সেই STCখন, মাত্ৰ আপুনি 170ত আপোনালোকে শ্বিলং যাই পাব পল্টন বজাৰৰ পৰা। তো মই আপোনালোকক এইটো দেখুৱাই দিছোঁ, বাছখনৰ নাম্বাৰটো আপোনালোকক শ্ব' কৰাই দিছোঁ। তো আপোনালোকে ৰেড বাছত বুকিং কৰিব, ৰেড বাছ বুকিং কৰি 170 কৰি আপোনালোকৰ ল'ব। তো আপোনালোকে আৰামছে শ্বিলং যাই পাব। তাৰপৰা আপোনালোকে বাকী প্লেনখিনি কৰি ল'ব আপুনি ক'ত যায়। আৰু এইটো আমাৰ ফাৰ্ষ্ট ব্লগ হয়। তো আপোনালোকৰ কেনেকুৱা লাগে আপোনালোকে জনাব। আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে পেজটো লাইক কৰিব, আৰু ইউটিউবত চাই আছে তেতিয়াহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব বুলি আশা কৰিব। তো আমি প্ৰথমতে আহি পাইছিলোঁ, প্ৰথমে আমি থাকিছিলোঁ আছাম ভৱনত। তো আছাম ভৱনত আপোনালোকে কল কৰি আপোনালোকে এইখিনি ইনফৰ্মেশ্যন পাই যাব, তেওঁলোকে আপোনালোক জনাই দিব। তাৰপিছত আমি গৈছিলোঁ পুলিচ বজাৰ। পুলিচ বজাৰত আপোনাৰ সঁচাকৈ ফেঞ্চি বজাৰৰ নিচিনাই প্ৰায় কম বস্তুত, কম পইচাত ধুনীয়া পাব কাপোৰ কানিবোৰ, কিন্তু অলপ সৰু হয়। আৰু শ্বিলঙত যেতিয়া আমি গৈছিলোঁ, মানে শ্বিলঙৰ পৰা কিখন চেৰাপুঞ্জী গৈছিলোঁ, তেতিয়া আপোনাৰ ব্ৰিজ এখন পায় দেই। এই ব্ৰিজখনৰ কাষতে যে যিখন লাষ্টৰ দোকানখন দেখুৱাই আছে লেফ্ট চাইডে, সেইখন দোকানত আপোনালোকে কেতিয়াও ধৰক খোৱা বোৱা সেইটো বেলেগ কৰে, কিন্তু যদি বাথৰুম ইউজ কৰিব বিচাৰে তো প্লিজ মই কৈছোঁ, মোৰ যিহেতু মই ভুক্তভোগী, আপোনালোকে সেইটো বাথৰুম ইউজ নকৰিব, কাৰণ সিহঁতে বিৰাট ডাঙৰ স্কেম। ধৰক আপুনি 10 টকা বুলি ক'লে নহয়, আপোনালোকে ক'ব নাই ইমান পইচা হৈছে, আপোনালোকৰ পৰা এক্সট্ৰা ল'ব। আমাৰ বিশ্বাস কৰক, মোৰ ৱাইফ বা মোৰ এনেকুৱা গৈছিলে, ঘৰৰ মাহঁতে গৈছিলে, 4জন গৈছিলে, আৰু সিহঁতে মিনিমাম 8জনৰ পইচা লৈছে। বেলেগৰ মানুহবিলাকক আমাৰ এনেকৈ তাতে কৰাই দিছে, সোমাই দিছে, কিন্তু উপায় নাই, দিবতো লাগিব, সিহঁতৰ লগত কাজিয়া কৰিব নোৱাৰে। আৰু এইবিলাক সেই জেগাবিলাক আপোনাক দেখুৱাই দিব চেষ্টা কৰিছোঁ। আৰু যিখন আমি গাড়ীত বুকিং কৰি গৈছোঁ, আমি প্ৰায় 7জন গৈছোঁ দেই, এল্টো এখনত, তাৰে গাড়ী টেক্সি হয়। বহুত কম খৰচত আমি ঘূৰিছোঁ, মাত্ৰ 31,000 টকা, 31,000 টকাত মই ঘূৰিছোঁ। আৰু মানুহজনৰ নাম্বাৰটো আমি দি দিম, মই নাম্বাৰটো আপোনাক ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে এই নাম্বাৰটোৰ পৰা তেওঁক ফোন কৰি ল'ব। এই মানুহজন খুব ভাল, কম খৰচত। আমি চাওক, আমি এল্টোখনত প্ৰায় 7জন মানুহ উঠিছোঁ, অলপ কষ্ট হৈছে, কিন্তু বহুত বাজেটত বহুত হৈছে, কাৰণ দুখন গাড়ী ল'ব গ'লে আপোনাৰ প্ৰায় 3,000, 6,000 টকা যায়, কিন্তু বাট আমি সেই 3,000 টকাত আমি গোটেইকেইজন গৈছোঁ ধুনীয়াকৈ। আৰু মানুহজন বহুতেই ফ্ৰেণ্ডলি হয়। তো আপোনালোকে তেওঁক কণ্টেক্ট কৰি ল'ব, আৰু মোৰ কথা কৈ দিব এবাৰ যে গুৱাহাটীৰ পৰা গৈছিলে, তো তেওঁলোকে কৰিব। আৰু এই ট্ৰিপটোত মোৰ ভাগিনেও গৈছিলে, তো সিহঁতেও খুব হেপ্পী হৈছে, বহুত ভাল পাইছে সিহঁতে। আৰু মোৰ ল'ৰাও গৈছে, মোৰ ৱাইফো গৈছে, মোৰ মা গৈছে, তাৰ সেই ৱাইফৰ ভণ্টি গৈছে, আৰু মোৰ বন্ধু এজন গৈছে। যাব বুলি আশা কৰিলোঁ। আপোনালোকক গৈ দেখুৱাই থাকিম যে ইয়াত কেনেকুৱা আপোনাৰ এক্সপিৰিয়েঞ্চ হয়, সেইখিনি মই আপোনালোকক দেখুৱাই চেষ্টা কৰিম। ইয়াত পাৰ্কবিলাক আছে, পাৰ্কটো আপোনালোকে ঘূৰিব। আৰু পৰাপক্ষত আপোনালোকে মৰ্ণিং শ্বিলঙৰ পৰা, যদি শ্বিলঙত ষ্টে কৰে তেতিয়াহ'লে আপোনালোকে একদম মৰ্ণিঙত যাব, পৰাপক্ষত 7টাত ওলাবই, তেতিয়াহে আপোনালোকে গোটেই চেৰাপুঞ্জীখন আপোনালোকে ভিজিট কৰিব পাৰিব। আৰু মই আপোনাক কোৱাৰ দৰে, আপোনালোকে যেতিয়া মৰ্ণিং গৈ কিবা খাই লৈহে ওলাই যাব, কাৰণ ৰাস্তাত আপুনি যিমান দেৰি কৰিব, আপুনি সেই ধৰক পাৰ্কবিলাকত বা যিবিলাক আপোনাৰ ডেষ্টিনেশ্যন যোৱা জেগাবোৰ আছে, সেইবিলাক আপোনালোকৰ বেছি লেট হৈ যাব। আৰু তাৰ ফলত আপোনাৰ কি হ'ব, ৰাতি আহি পাব, বেছি ৰাতি নিজৰে বেছি কষ্ট হয়। তো আমি ওলাইছিলোঁ প্ৰায় 7:30 বজাত। আৰু সঁচাই ৱেডাৰটো ক'ব নোৱাৰি। চেৰাপুঞ্জী আপোনালোক কিতাপত সকলোৱে, ময়ো পাইছোঁ, আপোনালোক সকলোৱে পাইছে, চেৰাপুঞ্জীৰ ৱেডাৰ কেতিয়া কি হয় ক'ব নোৱাৰি। হঠাৎ বৰষুণ আহি যায়, হঠাৎ আপোনাৰ চাফা হৈ যায়, কিন্তু মজা লাগে, বহুত বেছি মজা। এইটো হ'ল সেয়া ৰোডটো, আপোনাৰ যিটো চেৰাপুঞ্জীৰ ৰাস্তাটো বহুত ধুনীয়া। আৰু আমাৰতো গোটেই মানে পোৱালি যিকেইজন মানে আমাৰ বাচ্ছাকেইটা আছে, মোৰ বাচ্ছাটো হওক বা মোৰ বাইদেউৰ বাচ্ছাকেইটা আছে, সেইকেইটা মানে সিহঁতৰ মানে ইমানেই গা বেয়া লাগিছে, সৰু ল'ৰা ছোৱালী, তো যাৰ কাৰণে সিহঁতৰ বহুতেই গা চা বেয়া লাগিছিল। তথাপিতো আমি টাইমতে ঘূৰি আহিছোঁ। সিহঁতৰ বাচ্ছাকেইটাৰ কাৰণে আমাৰ অলপ অসুবিধা হৈছে, মানে সিহঁতৰ ধৰক গাটো বেয়া লাগিছে। তো পৰাপক্ষত আপোনালোকে মেডিচিন লৈ যাব হাতত। তো মই প্ৰিফাৰেঞ্চ কৰোঁ যে আপোনালোকে মেডিচিন বাচ্ছাৰ কাৰণে লৈ যাব। বাচ্ছা যদি আপোনালোকে লৈ গৈ আছে, তেতিয়াহে আপোনালোকে মেডিচিন লৈ যাব লগত, ধৰক বমি টেবলেট বা ঔষধ এইবিলাক লৈ যাব। আৰু নিজৰ কাৰণে গা বেয়াৰ কাৰণে এটলিষ্ট বমিটো লৈ যাব, কাৰণ ময়ে নিজে খাইছিলোঁ। আৰু সেই চাওক কেনেকুৱা বতৰ,
আৰু এয়াই হ'ল সেইখন মেইন ইক' পাৰ্কখন আপোনাৰ ভিজিট আপোনাৰ 30 rupees ল'ব 30-20 ল'ব তো ইয়াতে আপুনি কৰিব আৰু যিটো আপোনাৰ এই ৰেলিং সাইডটো আছে পিছফালে মোৰ পিছফালে ৰেলিং সাইডটোৰ পিছফালে আপোনাৰ একদম মেইন ডাউন পইণ্টটো ইমান ধুনীয়া ইয়াতে আপোনাৰ বতৰ কুঁৱলী হৈ থকাৰ কাৰণে আপোনালোকে চাব পৰা নাই বা মই দেখুৱাব পৰা নাই কিন্তু যেতিয়া চাফা হৈ যায় ক'ব আৰু কিমান ধুনীয়া প্লেচ আচৰিত ধুনীয়া প্লেচ মানে আপোনাৰ ইমান তল দেখি আচৰিত তল দেখি ইমান ধুনীয়া এই পিছফালটো এই ৰেলিংখনৰ পিছফালে কিন্তু বহুত ভয়ো লাগে কাৰণ ইমান তল মইতো ফাৰ্ষ্ট টাইম দেখা পাইছোঁ শ্বিলং গৈছোঁ বাট কিন্তু মানে চেৰাপুঞ্জী লাইনটো ফাৰ্ষ্ট টাইম দেখা পাইছোঁ বহুত মানে হেভি তল তো আপোনালোককো মই ক'লোঁ যে আপোনালোকেও এবাৰ ঘূৰি আহক আৰু পৰাপক্ষত গৰম দিনতে ঘূৰি আহক বেছি মানে ঠাণ্ডা এনজয় দিয়ক কাৰণ ওচৰতে মাত্ৰ 3 ঘণ্টাত আপোনালোকে ঠাণ্ডাৰ অনুভৱ লৈ আহিব পাৰিব এখন সৰগৰ দুনিয়াৰ পৰা আহিব পাৰিব বহুত ধুনীয়া সৰগ আমাৰ কাৰণে এইখন সৰগ কিয় ওচৰতে বেছি ভাল লাগে সেইটোৱে আৰু লাষ্টত আপোনালোকে মোৰ পোৱালিটোক দেখুৱাইছোঁ ইমান বদমাচি কৰি আছে সি ঘূৰি আছে তো সিটো বেছি হেপী পূৰা এক্সাইটেড হৈ আছে তামাম তো আপোনালোকক এই আছিল ভিডিঅ'টো নমস্কাৰ